এভৰিৱান নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই ৰীতাশ্ৰী বৰাই আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। সো আজি আপোনালোকৰ মাজলৈ উইণ্টাৰ স্পেচিয়েল এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। এতিয়া যিহেতু উইণ্টাৰ ছিজন চলি আছে, এই উইণ্টাৰ ছিজনটোত আমাৰ ছালবোৰ খুব বেছি শুকান আৰু ৰুক্ষ হৈ পৰে নহয়নে বাৰু? বিশেষকৈ আমাৰ গেৰুৱা বা গোৰোহা ফটা সমস্যাই দেখা দিয়ে এই দিনকেইটাত। উইণ্টাৰ ছিজনত আপোনালোকে গেৰুৱা বা গোৰোহা ফটা সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰিব তাৰ ওপৰতে এটি ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আৰু এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদি আপোনালোকে ফাৰ্ষ্ট টাইম মোৰ চেনেলটিত ভিজিট কৰিছে বা মোৰ চেনেলটি যদি ভিডিঅ'ছখিনি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি মোৰ আশা থাকিল। ঠিক আছে, এতিয়া বলকচোন আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আৰু এই ভিডিঅ'টিত আপোনালোকৰ বাবে দুটা ষ্টেপ মই ফ'ল' কৰিবৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। প্ৰথমে পানী অলপমান মই ভালকৈ গৰম কৰি ল'লোঁ আৰু গৰম কৰি লোৱা পানীখিনি এতিয়া মই গামলা এটাতে বাকি লৈছোঁ। আৰু গামলাটো মই অকণমান ডাঙৰ লৈছোঁ, যিহেতু মই ভৰি দুখন ভালকৈ তিয়াই ৰাখিব লাগিব এই গামলাটোতে। আৰু পানী অলপমান মই সৰহকৈ দিছোঁ দেই। আৰু পানীখিনিত এতিয়া ভৰি দুখন মই জুবিয়াই দিছোঁ। আৰু আপোনালোকেও এনেকৈ জুবিয়াই চাব যাতে পানীৰ গৰমখিনি আপোনালোকে সহ্য কৰিব পাৰে। সিমানখিনিলৈকে আপোনালোকে গৰম কৰি ল'ব পানীখিনি। এতিয়া পানীখিনিতে মই 1 টকীয়া চেম্পু পেকেট এটা ইউজ কৰিছোঁ। আপোনালোকে যি চেম্পু ইউজ কৰে সেই চেম্পুখিনি ইউজ কৰিব পাৰিব। চেম্পুখিনি এতিয়া পানীখিনিত মই ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে আৰু কেইটামান বস্তু এড কৰিম, গোটেইখিনি আপোনালোকক দেখাই আছোঁ বাৰু। এতিয়া লৈছোঁ এপিচ নেমু, আৰু নেমুৰ ৰসখিনি পানীত ভালকৈ মই এতিয়া চেপি লৈছোঁ। এই পানীখিনিতে আপোনালোকে যদি ইচ্ছা কৰে গ্লিচাৰিন বা গোলাপ জল সেয়াও ব্যৱহাৰ কৰিব পাৰে। মই একেবাৰে চিম্পলকৈ দেখাইছোঁ যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে আৰু সকলোৰে ঘৰে ঘৰে যাতে এই বস্তুকেইবিধ থাকেই। ইয়াতে আৰু এবিধ বস্তু ইউজ কৰিছোঁ, সেয়া হৈছে নিমখ। নিমখৰ সলনি আপোনালোকে বেকিং চ'ডাও ইউজ কৰিব পাৰে। মই আজি নিমখেই ব্যৱহাৰ কৰিছোঁ, গতিকে আপোনালোকক এয়াই দেখাই দিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে বেকিং চ'ডাও কিন্তু দিব পাৰে দেই। এতিয়া গোটেই সামগ্ৰীকেইবিধ মই ভালকৈ মিক্স কৰি লৈছোঁ। চ' আপোনালোকে দেখিলেই নহয় ফাৰ্ষ্ট ষ্টেপটো ফ'ল' কৰিবলৈ মই কি বস্তু ব্যৱহাৰ কৰিলোঁ। নিমখ ল'লোঁ, নেমু টেঙা ল'লোঁ আৰু ল'লোঁ চেম্পু। আৰু মই ব্যৱহাৰ কৰা বস্তুকেইবিধ সকলোৰে ঘৰে ঘৰে থাকেই নহয় জানো। যদি আপোনালোকৰ গেৰুৱা ফটা বা গোৰোহা ফটা সমস্যা হৈ আছে তেনেহ'লে আপোনালোকেও এই ভিডিঅ'টি দেখুওৱাৰ দৰে ষ্টেপটো ফ'ল' কৰি চাবচোন। আপোনালোক নিশ্চয় উপকৃত হ'ব পাৰিব। আপোনালোক উপকৃত হ'ব পাৰিব বুলি ভাবিয়ে মই এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ভৰি দুখন প্ৰায় 15 মিনিটমান এনেকৈ পানীখিনি তিয়াই ৰাখিব লাগিব, যিহেতু আমাৰ ভৰিৰ ছালখন অকণমান টান হয় যে, সেই টান অংশখিনি কোমল হোৱালৈকে আমি ভালকৈ তিয়াই ৰাখিব লাগে। এতিয়া লৈছোঁ এডাল মোৰ পেলনীয়া টুথব্ৰাছ। আপোনালোকে টুথব্ৰাছৰ সলনি বজাৰত কিনিবলৈও পায় ফুটব্ৰাছ, তেনেকুৱাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত এই টুথব্ৰাছডালকে আছিলে, চ' মই এডালকে ইউজ কৰিছোঁ। আপোনালোকে নিজৰ সুবিধা অনুসৰি নিজৰ ব্ৰাছডাল লৈ ল'ব। গোৰোহাত লাগি থকা লেতেৰা অংশখিনি ওলাই আহিবলৈ ভালকৈ ব্ৰাছডাল মই কৰি লৈছোঁ। ঠিক সেইদৰে ভৰিৰ বাকী অংশখিনিতো ব্ৰাছডাল মাৰি গোটেই ভৰিটো ভালকৈ চাফা কৰি লৈছোঁ মই। আপোনালোকৰ যদি গোৰোহা ফটা সমস্যা নাই তথাপিও আপোনালোকে এই ষ্টেপটো ফ'ল' কৰিব পাৰে। মোৰো অৱশ্যে গোৰোহা ফটা সমস্যাটো হোৱা নাই বাৰু বৰ্তমানলৈকে, তথাপিও মই মাজে সময়ে মোৰ ভৰি দুখন এনেকৈ মই যতন লৈ থাকোঁ। আৰু এটা কথা আপোনালোকেও মন কৰিছে চাগে, গৰমৰ দিনকেইটাৰ তুলনাত শীতকালত বা ঠাণ্ডা দিনকেইটাত আমাৰ ছালখন বেছি শুকান বা ৰুক্ষ হৈ পৰে। এই ঠাণ্ডা দিনকেইটাত আচলতে ছালখনৰ যতন লোৱাটো আমাৰ বাবে বহুত বেছি প্ৰয়োজনীয় হৈ পৰে। গেৰুৱা বা গোৰোহা ফটা সমস্যা আছে বুলিয়ে যে আপোনালোকে এই ষ্টেপটো ফ'ল' কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ যদিও এই সমস্যা নাই তথাপিও আপোনালোকে এই ষ্টেপটো ফ'ল' কৰি সুফল পাব পাৰিব। ভৰিৰ আঙুলিৰ নখবিলাকতো এতিয়া মই ভালকৈ ব্ৰাছ কৰি দিছোঁ যাতে নখবিলাকৰ কাষত লাগি থকা লেতেৰাখিনি ওলাই আহে। অৱশ্যে মোৰ যি নেল পলিচ লগাই থোৱা আছে বাৰু, নেল পলিচ লগাই নথকা ভৰিত চাফা কৰিবলৈ বেছি ভাল হয়। গোটেই ভৰিটোৰ চাৰিওকাষে এতিয়া মই ব্ৰাছডাল মাৰি লৈছোঁ ভিডিঅ'টি দেখুওৱাৰ দৰে। আৰু ভিডিঅ'টি দেখাবৰ বাবে আচলতে মই এখন ভৰিকে আপোনালোকৰ লগত দেখাইছোঁ। ইখন ভৰিও মই ঠিক ছেইম প্ৰচেছতে কৰি ল'ম। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, মোৰ ভৰিখন ইমান ধুনীয়া নহয় বাৰু দেখিবলৈ, চ' সেইটোলৈ কোনো যাতে কমেণ্টছ নকৰে। মই ভাবোঁ দেখিবলৈ ভাল বা বেয়া তাত কোনো কথা নাই, আমি নিজৰ কেয়াৰ কেনেদৰে ল'ব পাৰোঁ সেয়াহে আচলতে আমাৰ বাবে ডাঙৰ কথা নহয় জানো। চ' সকলোৱে আমি নিজৰ কেয়াৰ ল'ব লাগে, যিহেতু নিজক আমি সকলোতকৈ বেছি ভাল পাওঁ নহয়নে বাৰু। দুইখন ভৰিয়ে ভালকৈ ব্ৰাছ কৰি চাফা কৰি লোৱাৰ পাছতে অকণমান কুহুমীয়া গৰম পানী দি ভালকৈ ভৰি দুখন ধুই ল'লোঁ। আৰু এতিয়া আহিছোঁ নেক্সট ষ্টেপটোলৈ। সকলোৰে ঘৰে ঘৰে পোৱা কম সামগ্ৰীৰে এতিয়া মই এটা ফুড ক্ৰীম প্ৰস্তুত কৰিব গৈ আছোঁ। তাৰ বাবে এয়া লৈ লৈছোঁ এটা ভিটামিন ই কেপচুল, আৰু এই কেপচুলটোৰ পৰা এতিয়া মই অইলখিনি উলিয়াই লৈছোঁ। ভিটামিন ই কেপচুলটো আচলতে ছাল আৰু চুলিৰ দুয়োটাৰ বাবে উপযোগী হয়। যদি আপোনালোকে কেতিয়াও এই কেপচুলটো ইউজ কৰা নাই তো ইউজ কৰি চাব পাৰে, বহুত বেছি ভাল ৰিজাল্ট আহে। এই ক্ৰীমটোৰ বাবে আৰু কেইবিধমান বস্তুৰ প্ৰয়োজন হ'ব, সেয়াও লৈ লৈছোঁ। এয়া লৈ লৈছোঁ মই গ্লিচাৰিন। গ্লিচাৰিনটো আচলতে এই ঠাণ্ডা দিনকেইটাত সকলোৰে ঘৰে ঘৰে থাকেই নহয়নে বাৰু, তাৰো কেইটামান মই লৈ লৈছোঁ। এতিয়া ইয়াতে প্ৰয়োজন হ'ব এল'ভেৰাৰ। এল'ভেৰাৰো মই অলপমান ইয়াতে লৈ ল'ম, যিহেতু গোটেইকেইটা বস্তুৱে মই কমকৈ ইউজ কৰিছোঁ। আৰু আপোনালোকৰ ঘৰত যদি এল'ভেৰা গছ ৰুই লোৱা আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব, মোৰ যিহেতু নাই চ' মই এয়াকে ইউজ কৰিছোঁ। এতিয়া ইয়াতে আৰু এবিধ বস্তুৰ প্ৰয়োজন হ'ব, সেয়া হৈছে নাৰিকল তেল। নাৰিকল তেলৰ সলনি আপোনালোকে বডি অইলো ইউজ কৰিব পাৰে। বডিত কিছুমানে জেক অলিভ অইল ইউজ কৰে যে, সেয়াও আপোনালোকে ইউজ কৰিব পাৰিব। মই নাৰিকল তেলেই ইউজ কৰি ভাল পাওঁ, চ' নাৰিকল তেলকে লৈছোঁ। আপোনাৰ লগত যোনটো তেলেই আছে সেই তেলটোকে আপুনি ইউজ কৰিব পাৰিব। আৰু এতিয়া গোটেই সামগ্ৰীকেইবিধ ভালকৈ মিক্স কৰি লৈছোঁ আৰু এটা ক্ৰীমি টেক্সচাৰ মই বনাই ল'ম।
আৰু অলপ সময় এনেকৈ ভালকৈ মিক্স কৰি থকাৰ পাছত মোৰ ফুড ক্ৰীমটো প্ৰায় ৰেডিও হৈ গৈছে আৰু এয়া চাওকচোন ভালকৈ মিক্স কৰাৰ পাছত এয়া ধুনীয়াকৈ এটা ক্ৰীমি টেক্সচাৰ বনি গৈছে আৰু এই ফুড ক্ৰীমটো এতিয়া মোৰ ভৰিত এপ্লাই কৰিবৰ বাবে একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে এপ্লাই কৰাৰ আগত ভৰিখন ভালকৈ কাপোৰ এখন দি মচি লৈছোঁ মচি মেলি ভালকৈ শুকুৱাই ল'ম যদি তিতা ভৰিত মই ক্ৰীমটো এপ্লাই কৰোঁ তো ক্ৰীমটো ভালকৈ এবজৰ্ব নহ'ব চ' শুকান ভৰি এখনত যদি মই ক্ৰীমটো লগাওঁ এবজৰ্ব হৈ যাব চ' ভালকৈ এয়া শুকুৱাই মেলি এতিয়া ক্ৰীমটো মই এপ্লাই কৰিব লৈছোঁ প্ৰথমতে এই ক্ৰীমটো ভৰিৰ গুৰুহাটোতে আপোনালোকক ব্যৱহাৰ কৰি দেখাই দিছোঁ গুৰুহাটোৰ লগতে ভৰিৰ বাকী অংশবিলাকতো এই ক্ৰীমটো ধুনীয়াকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এই ফুড ক্ৰীমটো আপোনালোকে মাজে মাজে ভৰিত ব্যৱহাৰ কৰি থাকিব পাৰিব এজ এ ফুড ক্ৰীম হিচাপে মই ভিডিঅ'টিত দেখুওৱা এই ফুড ক্ৰীমটো যদি আপোনালোকে কেতিয়াও ব্যৱহাৰ কৰি চোৱা নাই ব্যৱহাৰ কৰি চাবচোন আপোনালোকে ইয়াৰ ৰিজাল্টটো নিশ্চয় ভিজিবল কৰিব পাৰিব ভৰিৰ বাকী অংশবিলাকতো এতিয়া ক্ৰীমটো মই ভালকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰি চাব পাৰে ঠাণ্ডা দিনকেইটাত দিনত যদি আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে ধুনীয়াকৈ ভিতৰতে চেনেল পিন্ধি কাম বন কৰি থাকিব পাৰিব যাতে ধূলি নলগায় আৰু সেইটো মন কৰিব আৰু আপোনালোকে যদি ৰাতি ক্ৰীমটো ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে শোৱাৰ আগত ধুনীয়াকৈ ক্ৰীমটো এপ্লাই কৰিব ভৰিত আৰু ধুনীয়াকৈ মোজা পিন্ধি ৰাতিটো শুই থাকিব পাৰিব এই ভিডিঅ'টিত দেখুওৱা দুইটা ষ্টেপে যদি আপোনালোকে ফ'ল' কৰে খুব সোনকালে আপোনালোকে গুৰুহা ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু ৰিজাল্টটো সঁচাকৈ আপোনালোকে নিজে ভিজিবল কৰিব পাৰিব তেনেহ'লে দেৰি কিহৰ কাৰণে যদি আপোনালোকে এই সমস্যাত ভুগি আছে আপোনালোকে মই দেখুওৱা এই ষ্টেপকেইটা ফ'ল' কৰক আৰু আপোনালোকো সুফল পাওক চ' আজি ভিডিঅ'টি ইমানখিনিয়ে আছিলে ভিডিঅ'টি চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল নতুন ভিডিঅ'জ বা ব্লগছত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল এণ্ড বাই